নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ ইউটিউব চেনেল চুই পাৰ কৰিবলৈ স্বাগতম জনাইছোঁ। আজি গম পাইছে দেখি পিনে ক'ত আছোঁ এতিয়া। দিল্লীঘাট ব্ৰিজ, চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ এডোখৰ সীমা হয়। ত' এই দিল্লীঘাটখনে সংযোগ কৰিছে চৰাইদেউ আৰু এইটো চাইডে মোৰ চৰাইদেউ ডিষ্ট্ৰিক্ট আৰু এইটো চাইডে হৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। চ' যাওঁ, ইয়াৰ পৰা ওলাই দিওঁ, বেছি দেৰি নকৰোঁ, যিমানটো পাৰোঁ দেখাম। বহুত ধুনীয়া ব্ৰিজখন, দেখিছে ইমান ধুনীয়া ব্ৰিজ। চ' ইয়াত এইটো এটা পিকনিক স্পট হয়, বহুত দূৰ দূৰৰ পৰা আহে ইয়াত পিকনিক খাবৰ কাৰণে। আমি আহোঁ কেতিয়াবা, যিহেতু আমাৰ ওচৰতে, আমাৰ যেতিয়া মন যায় তেতিয়া আহি যাওঁ। চ' আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। মাজতে আৰু ভাল ভাল প্লেচ পাম চাগে, চ' সেইবোৰ দেখাই যাম, গতিকে চাই থাকক ভিডিঅ'টো। অলপ ৰখিছোঁ ইয়াতে, দেখিলে ৰাস্তাটো দুইফালে গছ, ইমান ধুনীয়া। যেতিয়াই আহোঁ মই, দুলীয়াজান হওক ডিব্ৰুগড় হওক, এফালে যদি যাওঁ মই ইয়াত অলপ সময়ৰ কাৰণে হ'লেও ৰখোঁ, মানে বহুত ভাল লাগে পৰিৱেশটো, ঠাণ্ডা, বহুত ধুনীয়া বতাহ মাৰি আছে, ভাল লাগিছে। আৰু গৈ থাকিম, ভিডিঅ'টো আগলৈ চাই থাকিব। আকৌ ৰখিলোঁ। কৈছোঁৱে মই, এইটো জেগাত আহিলে ইমানেই ভাল লাগে, অকল ৰাস্তাই হয় তথাপিও ভাল লাগে, ইয়াত আহি ভাল লাগে। আকৌ ৰখিলোঁ সেইকাৰণে। দলং এখন ওপৰলৈ যাওঁ, দলংখনৰ নাম নাজানো, নদীখনৰ নাম জানো, বুঢ়ী দিহিং হয়। ৰাইট চাইডে ট্ৰেইনৰ দলং এখন আছে, বেক কেমেৰা দেখাব চেষ্টা কৰিম। তাৰপাছত আৰু এই মোৰ লেফ্ট চাইডে চাওক, আইলেণ্ড। ৰাইট চাইডেও আইলেণ্ড এখন আছে, বহুত সৰু। লেফ্ট চাইডে আইলেণ্ডখন বহুত ডাঙৰ, বহুত ভাল লাগে মোৰ, মানে দেখিয়ে ভাল লাগে। তাত যদি যাব দিয়া হ'লে কিমান ভাল লাগিল হয়। অকল গছ আছে তাতে। আকৌ ৰখিলোঁ। কৈছিলে আজি ৰখি ৰখি গৈ থাকিম, দুলীয়াজান পাওঁতে কিমান দেৰি হয় গম নাপাওঁ। এতিয়া মই আছোঁ পাইপ দলং, এখন পাইপ দলং বুলি কয়। জেগাডোখৰ কি এডোখৰ? দুলীয়াজান পোৱা আগত আৰু এডোখৰ প্ৰায় পাইপ দলং বুলিয়ে কয় চাগে এডোখৰ। দেখিছে গোটেই পাইপৰ ওপৰেদিয়ে মানুহ অহা যোৱা কৰে ইপাৰৰ পৰা এপাৰলৈ, সেইকাৰণে এখন পাইপ দলং বুলি কয়। দেখিছে 360 ডিগ্ৰী এটা দেখাই দিওঁ। বহুত ৰখিলোঁ আৰু ৰখিবলৈ নাই আৰু, যাওঁ এতিয়া চিধা দুলীয়াজান ক'ত গৈ আছোঁ একেবাৰে শেষত ক'ম, গতিকে চাই থাকক ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পায়, জানেই কি কৰিব লাগে। বাৰে বাৰে কৈ থাকিলে আপোনালোকেও শান্তি পাব, ময়ো কৈ নাথাকোঁ আৰু সেয়ে।
চ' এট লাষ্ট পালোহি আমি য'লৈ আহিছিলোঁ মানে আজি আমি মাহীৰ ঘৰলৈ আহিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কি কৰিব ঘণ্টা বটনটো দবাই দিব তাৰ আগতে ঘণ্টা বটনটো দবোৱাৰ আগতে ছাবস্ক্ৰাইব হ'ব ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ জয় অসম